আপোনালোকে বিচাৰে নেকি আপোনালোকৰ ফটো অডিঅ' ভিডিঅ'বোৰ গুগল ড্ৰাইভত ছেভ কৰি ৰাখিব আপোনালোকে জানেনে যে কেনেকৈ গুগল ড্ৰাইভত ফটো ভিডিঅ' অডিঅ' ছেভ কৰি ৰাখিব পাৰি যদি নাজানে ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টোত আপোনালোকক মই বুজাই দিম যে কেনেকৈ গুগল ড্ৰাইভত ফটো ভিডিঅ' অডিঅ' ছেভ কৰি ৰাখিব পাৰি তো নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানস আৰু আপোনালোকে চাই আছে মানস বৰুৱা ইউটিউব চেনেল তো আহক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে মোবাইলত গুগল ড্ৰাইভ এপটো উলিয়াই ল'ব সকলো এণ্ড্ৰইড মোবাইলতে এই এপটো থাকে কিন্তু যদি আপোনাৰ মোবাইলত এই গুগল ড্ৰাইভ এপটো ওলোৱা নাই তেনেহ'লে আপোনালোকে প্লে ষ্ট'ৰত যাব আৰু এইটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি পেলাই আপোনালোকে এপটো অপেন কৰি ল'ব এপটোত ক্লিক কৰিলে আপোনালোকক এনেদৰে ওলাই যাব আপোনালোকৰ গুগল ড্ৰাইভটো ইয়াত দেখিছে মোৰ এখন ফটো গুগল ড্ৰাইভত ছেভ কৰি থোৱা হৈছে আপোনালোকেও এনেদৰে ফটো ছেভ কৰি থ'ব পাৰিব ইয়াৰ তলতে আপোনালোকক এটা প্লাছ আইকন দেখিবলৈ পাইছে এই প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক কেইটামান অপশ্যন দেখাই দিব এই অপশ্যনকেইটাৰ ভিতৰতে আপোনালোকে ফল্ডাৰটো ক্লিক কৰি দিব ফল্ডাৰটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকক ইয়াত ফল্ডাৰ নেম দিবলৈ আহিব আপোনালোকে ইয়াত যিকোনো এটা নেম দি দিব মই ইয়াত মানস বুলি লিখি দিছোঁ ক্ৰিয়েট কৰি দিছোঁ আৰু ইয়াত চাওক মানস বুলি এটা ফল্ডাৰ বনি গ'ল ফাৰ্ষ্টত ক্লিক কৰিলে আপোনালোকক ইয়াত নো আইটেম বুলি দেখাব মানে ইয়াত একো বস্তু আপোনালোকে আপলোড কৰা নাই তাৰপিছতে আপোনালোকে প্লাছ আইকনটোত ক্লিক কৰি দিব তাত আপোনালোকক ফল্ডাৰ আপলোড স্কেন অপশ্যন তিনিটা দেখিবলৈ পাব তাতে আপোনালোকে আপলোড অপশ্যনটোত ক্লিক কৰি দিব আৰু আপলোড অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকৰ ফটোবোৰ ওলাই যাব আপোনালোকে কোনখন ফটো আপলোড কৰে সেইখন চিলেক্ট কৰি ল'ব মই ইয়াতে প্ৰথমৰ ফটোখন চিলেক্ট কৰি ল'লোঁ আৰু ইয়াত আপলোড হৈ গ'ল কিন্তু ইয়াত ৱেইটিং ফৰ ৱাইফাই দেখাইছে মানে ৱাইফাইলৈ ৱেইটিং কৰিছে তো আপোনালোকে ওপৰলৈ টানি দিব আৰু ইয়াত আপলোড পষ্ট হৈ আছে আপোনালোকে সেইটো ৰিজিউম নাও কৰি দিব ৰিজিউম নাও কৰিলে আপোনালোকৰ আপলোড হ'বলৈ ষ্টাৰ্ট হৈ যাব ফটোখন গুগল ড্ৰাইভত তো বন্ধুসকল অলপ সময় পাছত আমাৰ ফটোখন গুগল ড্ৰাইভত ছেভ হৈ গ'ল চাওক বন্ধুসকল মানস ফল্ডাৰত ফটোখন ছেভ হৈ আছে তো বন্ধুসকল আপোনালোকে যদি আৰু বেলেগ ফটো ভিডিঅ' অডিঅ' ছেভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই প্লাছ আইকনটোত ক্লিক কৰি দিব আৰু পুনৰ আপলোড অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত ইমেজ ভিডিঅ' অডিঅ' আপোনালোকে যি বিচাৰে ইয়াত চিলেক্ট কৰি আপলোড কৰিব পাৰিব ফাইল আছে ফটো চব আছে ইয়াত ওলাই যাব সকলো দেখাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব চ' বন্ধুসকল আপোনালোকক কেনেকৈ দেখাই দিলোঁ ফটোখনৰ গোটেই আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে বুজিলে যে কেনেকৈ গুগল ড্ৰাইভত ফটো ছেভ কৰি ৰাখিব পাৰি আৰু আপোনালোকে ইয়াত ছেভ কৰি ৰাখিলে আপোনাৰ মোবাইলত যদি ফটোখিনি ডিলিটো হৈ যায় আপুনি পাছত ইয়াত পাব ওপৰতে দেখিছে যে এইটো জিমেইল আইকনটো MB লিখা আছে সেইটো যদি আপোনালোকে মনত থাকে পাছপোৰ্ট তেনেহ'লে আপোনালোকে নিউ মোবাইল কিনিলেও নিউ মোবাইলত যদি আপুনি সেই জিমেইল আইডিটো পাছপোৰ্ট জিমেইল আইডিটোৰে সৈতে মাৰি দিয়ে তেনেহ'লে আপোনালোকে এই ছেভ কৰি থোৱা সকলোখিনি ফটো আপোনালোকে নিউ মোবাইলতো পাই যাব বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই পাম এটা নতুন ভিডিঅ' সৈতে